কোভিড-19 এটি ক্ষুদ্ৰ বীজাণুৰ আক্ৰমণত মৃত্যুৰ উপত্যকালৈ ৰূপান্তৰিত হোৱা সকলৰ হাতত। কবিতাৰ শিৰোনাম চিকৰ। বিশ্বজুৰি অদৃশ্য শক্তিৰ হাতোৰাত ম্ৰিয়মান আজিৰ সময়। সেই সময়েই ভাল আছিল ককা আজোককাৰ সময়। যিবোৰত আছিল নীতি নিয়মৰ শিকলি, তাতেই লুকাই আছিল বিজ্ঞানৰ এতিয়া নোপোৱা সূত্ৰবোৰ। অনাদৃতা হলেও কবই লাগিব, নেপায় প্ৰাচীন শব্দৰ গুহাৰ্থ যে বৰ বিশাল। সভ্যতাৰ শিকলি বিজ্ঞানে পিন্ধালেও পূৰ্বপুৰুষৰ শিকনিও জানো বিজ্ঞানতকৈ কম। অপ্ৰিয় হলেও তাকেই সত্য একাধিকবাৰ কম। অপ্ৰিয় হলেও তাকেই সত্য একাধিকবাৰ কম। চৰকাৰী নিৰ্দেশ, লকডাউন সকলোৱে কঠোৰভাৱে মানি চলক। লগতে জৰুৰীকালীন সেৱাত যিসকল লোকে অৰ্থাৎ চৰকাৰ, চিকিৎসক, স্বাস্থ্যকৰ্মী, প্ৰশাসন সকলোকে আমি সচেতন ব্যক্তি হিচাপে ধন্যবাদ জনাব লাগে। আমিও জনাইছোঁ, আপোনালোকেও জনাওক। নমস্কাৰ।